নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি মই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে কেনেদৰে আপোনাৰ নিজৰ মোবাইলত আপোনাৰ ডিষ্ট্ৰিক্ট তথা ৰাজ্যৰ ইণ্ডিয়ান আৰ্মি ৰেলী কেতিয়া হ'ব, অনলাইন কেতিয়া হ'ব, আদি সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোত পাব। ভিডিঅ'টো শেষলৈকে থাকিব। প্ৰথমে আপুনি ক্ৰমত যাব আৰু ইয়াত চাৰ্চ কৰি দিব জইন ইণ্ডিয়ান আৰ্মি। ইণ্ডিয়ান আৰ্মি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পাছত প্ৰথম যিটো লিংক দিয়া আছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দি ইয়াত যিটো কেপচা কোডটো আছে সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব, 89421108। তাৰ পাছত আপুনি এণ্টাৰ ৱেবছাইটত ক্লিক কৰি দিব। এণ্টাৰ ৱেবছাইটত ক্লিক কৰি দিব। নেটৱৰ্কৰ অকণমান প্ৰব্লেম হৈ আছে, সেইবাবে শ্ল' হৈ আছে নেটৱৰ্ক। তাৰমানে আহি গ'ল। এনেকুৱা এখন ইণ্টাৰফেচ অ'পেন হ'ব। তাৰপাছত আপুনি ইয়াত মাজত যাব আৰু ইয়াত যিটো দিয়া আছে ৰেলী প্ৰগ্ৰাম, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ অ'পেন হ'ব। আপোনাৰ ইয়াত দিয়া আছে ডিষ্ট্ৰিক্ট তথা ৰাজ্যৰ নাম। ইয়াত আপুনি ৰাজ্য ষ্টেট নেম আপোনাৰ অসম, আৰু বৰ্তমান ইণ্ডিয়ান আৰ্মিৰ ৰেলী চলি আছে বৰপেটা এইবোৰ ডিষ্ট্ৰিক্টত, নামনি অসমত, সেইবাবে মই বৰপেটা চিলেক্ট কৰিছোঁ আৰু ইয়াত চাৰ্চত ক্লিক কৰি দিব। এতিয়া আপুনি দেখা পাইছে যে আছামৰ ৰেলী হৈ আছে বৰপেটা, বঙাইগাঁও, দৰং এইবোৰ ডিষ্ট্ৰিক্টত। ইয়াত দিয়া আছে ডিষ্ট্ৰিক্ট নেম, তাৰপিছত আপুনি কেটেগৰী কি কেটেগৰীত ৰেলী হ'ব এইটো দিয়া আছে, আৰু ক'ত হ'ব বঙাইগাঁৱত, আৰু এপ্লিকেশ্যন কেতিয়াৰ পৰা অনলাইন হৈ আছে এইটো দিয়া আছে, শেষ কেতিয়া হ'ব আৰু ৰেলী কেতিয়া হ'ব, এই সকলোবোৰ ডিটেইলছ আপুনি এনেকৈ নিজে ঘৰতে নিজৰ মোবাইলত পাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।